নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 আগষ্ট। আজিৰ পৰা অসমত কেইবাটাও নতুন নিয়ম। আমাৰ প্ৰথমটো খবৰ হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। জিঅ'ৰ বাম্পাৰ অফাৰ 15 দিনলৈকে বিনামূলীয়াকৈ লাভ কৰিব ইণ্টাৰনেট সেৱা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। স্বাধীনতা দিৱসৰ ৭৫ বছৰ উদযাপনৰ বাবে ৰিলায়েন্স জিঅ'য়ে ভাৰতীয় গ্ৰাহকৰ বিশেষ অফাৰ আগবঢ়াইছে। জিঅ'ই ডিজিটেল লাইফৰ ৰোমাঞ্চৰ নতুন সুবিধা কৰি অনা তিনিটা অন্যান্য পদক্ষেপৰ সৈতে জিঅ'ৰ স্বাধীনতা দিৱসৰ অফাৰ ঘোষণা কৰিছে। এই অফাৰসমূহ হৈছে ক্ৰমে ৩০০০ টকা, ৭৫০ টকাৰ বাবে বিশেষ আনলিমিটেড প্লেন অফ ৯০ আৰু সৰহৰ তিৰংগা সৰগড় জিঅ' ফাইবাৰ অফাৰ। ইফালে জিঅ' ফাইবাৰে স্বাধীনতা দিৱসৰ বিশেষ অফাৰ দিছে। জিঅ' ফাইবাৰ সংযোগ ক্ৰয় কৰা সকলো নতুন গ্ৰাহকৰ বাবে সৰগড় ত্ৰিৰংগনা সৰগড় জিঅ' ফাইবাৰ এক বিশেষ অফাৰ আগবঢ়াইছে জিঅ' চিমে। এই অফাৰ লাভ কৰিবলৈ 12 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত গ্ৰাহকে জিঅ' ফাইবাৰ পোষ্টপেইড এণ্টাৰটেইনমেণ্ট বোনাছ এণ্ড প্লেন ল'ব লাগিব। সক্ৰিয়কৰণ কৰাৰ সময়ৰ পৰা ব্যৱহাৰকাৰীয়ে নিৰ্বাচিত প্লেনত অতিৰিক্ত 15 দিনৰ বিনামূলীয়াকৈ সুবিধা লাভ কৰিব। আমাৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰোগীৰ বিচনাৰ পৰা GST লোৱাৰ পিছত এইবাৰ মোদী চৰকাৰে পঞ্জীয়নভুক্ত ভাৰতীয়ৰ পৰা 18% GST আদায়ৰ লক্ষ্য। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। মোদী চৰকাৰে জনতাৰ মূৰত ৰাম টাঙন। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। এইবাৰ ভাৰতীয় ঘৰৰ থকা লোকৰ পৰা ল'ব 18% GST এইবাৰ মোদী চৰকাৰে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। ২৬,০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিলৈ কঠোৰ মুখ্যমন্ত্ৰী। টেটৰ দৰে স্বচ্ছৰ নিকাশ হ'ব নিযুক্তি পৰীক্ষা। এই মুহূৰ্তত জনাইছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শিক্ষাৰ্থীসকলৰ বাবে ২৬,০০০ পদত নিযুক্তি পৰীক্ষাৰ ওপৰত দুষ্ট চক্ৰৰ চকুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় ২৬,০০০ নিযুক্তি পৰীক্ষাক লৈ অহা ১৬ তাৰিখত হ'ব SPDCৰে বৈঠক আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ SI আৰু পৰীক্ষা কেন্দ্ৰত কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। এই সৰ্ববৃহৎ পৰীক্ষাটোৰ জৰিয়তে অসমত ২০ বছৰৰ বাবে গতি তোলা হ'ব কোৱালিটি মান অফ সম্পদ। পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক দিবলৈ সাজু হৈ আছে সকলো আৰু কি প্ৰশাসন সষ্টম হৈ আছে। উল্লেখযোগ্য যে ২১ আগষ্টত ১৩,০০০ৰ চতুৰ্থ বৰ্গ আৰু ২৮ আগষ্টত ১৩,০০০ৰ তৃতীয় বৰ্গ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যাতে মানৱ সম্পদ গঢ়ি দি বিভাগসমূহত সুন্দৰভাৱে কাম কাজ চলাৰ বাবে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ পাতিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ লেখীয়াকৈ সম্পূৰ্ণ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে যোগ্যতাৰ ভিত্তিত যাতে নিযুক্তি লাভ কৰে তাক লৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আমাৰ চতুৰ্থ নম্বৰ খবৰটো। আমাৰ চতুৰ্থ নম্বৰ খবৰটোতে আছে এটা ডাঙৰ খবৰ। APY পেঞ্চনৰ এক ডাঙৰ পৰিৱৰ্তন কৈছে। অটল পেঞ্চন যোজনাৰ ডাঙৰ পৰিৱৰ্তন। ১ অক্টোবৰৰ পিছত আয়কৰ দাতাসকলে বিনিয়োগ কৰিব নোৱাৰিব। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। চৰকাৰে অসংগঠিত খণ্ডত কাম কৰা লোকসকলক পেঞ্চনৰ সুবিধাৰ বাবে আৰম্ভ কৰা অটল পেঞ্চন যোজনাৰ নিয়মিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে। কৈছে ১ অক্টোবৰ ২০২২ৰ পিছত আয়কৰ পৰিশোধ কৰা কোনো ব্যক্তিয়ে এই আঁচনিত বিনিয়োগ কৰিব নোৱাৰিব। এই সন্দৰ্ভত ১০ আগষ্টত জাননী জাৰি কৰা হৈছে। ২০১৫-১৬ বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনা আৰম্ভ কৰা হৈছিল। যিসকলে আন কোনো চৰকাৰী পেঞ্চনৰ সুবিধা ল'ব নোৱাৰে তেওঁলোকৰ বাবে এই আঁচনিখন বিশেষভাৱে আৰম্ভ কৰা হৈছে। মাত্ৰ ৬ বছৰত এই আঁচনিৰ ৪ কোটি লোকৰ ওচৰলৈ গৈছিল। যোৱা বিত্তীয় বৰ্ষতহে ৯৯ লাখ লোকে এই আঁচনিত যোগদান কৰিছিল। ইফালে পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষৰ মতে বিত্তীয় বৰ্ষ ২০২২ৰ শেষত ৪.০১ কোটি লোকে আঁচনিখনত বিনিয়োগ কৰি আছিল। এই মুহূৰ্তত জনাইছো আমাৰ ৫ নম্বৰ খবৰটোলৈ। আমাৰ ৫ নম্বৰ খবৰটোতে আছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। সৰগড় ত্ৰিৰংগনা সফল কৰিবলৈ সকলো জিলা উপায়ুক্তকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। কৈছে সৰগড় ত্ৰিৰংগনা কাৰ্যসূচীৰ প্ৰতিখন জিলাতে সফলভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে উপায়ুক্তসকলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ভিডিঅ'
কনফাৰেন্স যোগত বহে আৰু জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষৰ পৰা আয়োজিত ভিডিঅ' কনফাৰেন্সত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ স্থান দুৰ্গম আৰু সীমান্তৱৰ্তী এলেকা গ্ৰাম্যাঞ্চল চহৰাঞ্চল চৰ এলেকা স্বাধীনতা সংগ্ৰামৰ মিস্ত্ৰীত বিজড়িত ক্ষেত্ৰ আদি সকলো স্থানতে জাতীয় পতাকা উত্তোলনৰ বাবে ৰাইজক অনুপ্ৰেৰণা যোগাবলৈ নিৰ্দেশনা জাৰি কৰে। এই বৈঠকৰ লগতে ঘোষণা কৰি কয় যে আজিৰ এই বৈঠকত 20 আগষ্টৰ পৰা 20 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় মাহ সম্পৰ্কতো উপায়ুক্তসকলক অৱগত কৰি নিৰীক্ষণ গোটত অন্তৰ্ভুক্ত হ'বলৈ যুৱক যুৱতীসকলৰ পাৰিতোষিক আৰু প্ৰমাণ পত্ৰৰ বিষয়ে আলোচনা কৰে। ইফালে বানাক্ৰান্ত লোকক আৰ্থিক সাহায্য মুকলি কৰি নিয়াৰ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশনা দিয়ে।